আমি আগতো কৰা হৈছে এইখিনি এলেকাত ওদালগুৰিৰ পৰা আমি চুৰু কৰি আমি গোবৰকি বাজাৰলৈ যাম। কেইটা গাঁও আছে? ইয়াতে 4টামান গাঁও পৰিব। ইয়াতে কালবাৰী 1 নম্বৰ 2 নম্বৰ আৰু এই হাংসে ভাণ্ডাৰ ওদালগুৰি 5 নম্বৰ আৰু গোবৰকি এলেকা। ইয়াত কিমান মানুহ আছে? ইয়াতে লগভগ যেনিবা ধৰক 300মান ঘৰ আছে। এনেকৈ সৰু সৰু ঘৰ বান্ধি থৈছে সিহঁতে, জাষ্ট নামত ঘৰ আৰু গীৰ্জা ঘৰ বান্ধি থৈছে। সেইবিলাক আমি ছাৰ্ভে কৰি পোৱা মতে কিছুমান বহুত মানে ইয়াতে আধা যি মানুহ আছে লোকেল মানুহ আৰু বাকীকেইটা ঢেকীয়াজুলি নাগালেণ্ডৰ পৰা আহিছে বুলি সিহঁতে আমাক জনাইছে। সেইটোৰ কাৰণে আমিতো ব্যৱস্থা ল'বৰ কাৰণে আমি এটা ডিপাৰ্টমেণ্টহে, আমিতো চৰকাৰ নহয়। সেইটো আমি ডিপাৰ্টমেণ্ট হৈ আমি আহ্বান জনাম চৰকাৰলৈ যেন সিহঁতৰ সঁচাকৈ যদি লেণ্ডলেছ মানুহ হয় সিহঁতৰ পুনৰ স্থাপনৰ কাৰণে, সিহঁতৰ খোৱা লোৱা বোৱাৰ কাৰণে যেন মানে চৰকাৰে চিন্তা ধাৰণা কৰে। কিন্তু ফৰেষ্ট এৰিয়া নহয়, ফৰেষ্ট ধ্বংস কৰি সিহঁতক বাস কৰিব দিয়াটো আমাৰ এইটো ইলিগেল হয়। সেইটো নেচাৰেলি মানে নেচাৰেলটো আমি বজাই ৰাখিব লাগে। যিহেতু সিহঁতৰ কাৰণে বেলেগ ঠাইত বেলেগ জেগাত য'ত মানে দিব পৰা যায় সিহঁতৰ কাৰণে চিন্তা ধাৰণা কৰাটো কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ। অফিচৰ পৰা ওচৰ পাঁজৰে যিবিলাক মানুহ আহিছে সিহঁতে পুনৰাই গৈ নিজৰ ঘৰত বাস কৰক। নিজা সিহঁতে এই ৰেভিনিউ ভিলেজত সিহঁতৰ ঘৰ বাৰী আছে, চব আছে। সিহঁতে 2টা ঘৰ হৈছে, সিহঁতে সেইখন আগৰ য'ত ঘৰ আছিল তাতেই গৈ আৰু পুনৰাই বাস কৰক। অবৈধভাৱে সেইটো কমপ্লিটলি ইলিগেল। কোনো মানে ইয়াতে ইন ফিউচাৰো ইয়াতে কোনো ডকুমেণ্টছ নহয় আৰু আগতো হোৱা নাই আৰু হ'ব লগা কোনো নাই ইয়াতে। এইটো চিৰাং ডিভিজনৰ আণ্ডাৰ পৰে। আমি ৰুণিকাটা ৰেঞ্জ ইয়াতে ধৰক এইখিনি এলেকাত 300 হেক্টৰমান হ'ব আৰু কৰাইবাৰী এৰিয়াত আছে, দেউচি এৰিয়াত আছে, তাতে 500 হেক্টৰমান হ'ব। বহুত মানে ধ্বংস কৰিলে। দেখিবলৈ গৈছে কোটি কোটি টকাৰ গছ, মূল্যৱান গছ কাটি একেবাৰে তহিলং কৰিছে বনাঞ্চল। হয় যাৰ পুনৰ ৰক্ষাৰ বাবে কি ধৰণৰ হয় পুনৰ ৰক্ষাৰ বাবে যিবিলাক আমি এতিয়া জংঘল ইয়াৰ পৰা দেখি আপোনালোকে অলপ গৈ এই জংঘল উত্তৰৰ পৰা আপ টু ভূটান বৰ্ডাৰে সেইটো ঘন জংঘল আছে এতিয়াও। সেইটো আমাৰ ক'ৰ এৰিয়া, সেইটো আমাৰ বাপাৰ এৰিয়া আছিলে। বাপাৰ এৰিয়া আছিলে য'ত মানে মানুহবিলাক গৰু চৰু চৰাব পাৰে, মানুহবিলাক খৰি চৰি লাগিলে ল'ব পাৰে। সেইটো আমাৰ বাপাৰ এৰিয়া। ক'ৰ এৰিয়া সেইটো হ'ল ইয়াতে যিমান গছ গছনি কটা হৈছে আমি পুনৰাই ইয়াতে এই আমাৰ প্লেণ্টেশ্যন কৰা হ'ব। ইয়াতে ডিপাৰ্টমেণ্টেলি স্কিম লৈ ইয়াতে প্লেণ্টেশ্যন মানে পাৰ্ট প্লেণ্টেশ্যন কৰি আৰু পুনৰাই আমি সেউজীয়া কৰিব চেষ্টা কৰিম। সিহঁতৰ ওপৰত আমি পদক্ষেপ ল'ম যদি সিহঁতে আৰু পুনৰাই এনেকুৱা চেষ্টা কৰে, আৰু সেইটোৱে আমি ন'টিছ জনাই আৰু সিহঁতক আৰু যদি নাযায় সিহঁতক আৰু আমি ইভেকশ্যন কৰিম। ইভেকশ্যন কৰাৰ লগে লগে আমি ইক'টাক্স ইয়াতে বহাম বুলি ভাবিছোঁ। ইক'টাক্স দ্বাৰা আমি আৰ্মিৰ দ্বাৰা ইয়াতে প্লেণ্টেশ্যন কৰাম। কিন্তু আজি যিসকলক ইভেকশ্যন চলাইছে তেওঁলোকে কৈছে আমি ইয়াৰ পৰা নাযাওঁ, ইয়াতে থাকিম, আমি গৈ ক'ত থাকিম এনেকৈ কথা কৈছে। এই যদিও কৈছে সিহঁতৰ মানে সেইটো মানে আমি চৰকাৰলৈ পঠাই দিম। সিহঁতৰ সেই মেছেজটো চৰকাৰে কি চিন্তা ধাৰণা কৰে সেইটো চৰকাৰৰ ওপৰত।